ना हमने के 205 टका में हाजिरी नहीं होते, हमने के हाजिरी बढ़ा के हमने हाजिरीर कारण के প্ৰাপ্য যিটো আছে দাবী আছে প্লান্টেশ্যন লেবাৰ এক্টৰ মাজতে যিখিনি আমাৰ পাবলগীয়া ৰাজ্যৰ আছে আমি সেইবোৰ যিটো বঞ্চিত হৈ আছে বস্তু পানির দাম খটা भी बहुत होছে না हाजिरी वस्तु सब ढेर दाम है ये ठीका पता गिला हमनी के कम रेट में देना जिंदाबाद जिंदाबाद एससीएम जिंदाबाद 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 शासन में जिंदाबाद 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 দৈনিক হাজিৰা যিটো 205 টকা আছে সেইটো আজিকালি যুগত চলিবলৈ অলপ মুস্কিল হৈ পৰিছে। সেইকাৰণে আমি চাহ শ্ৰমিকসকল এক ধৰ্ণা কাৰ্যসূচী লৈছোঁ। पैसा बढ़ाई खातिर हाजिरी बढ़ाई हाजिरी बढ़ाई মোৰ যিসকল দৰ্শক আছে বা সমূহ অসমবাসী ৰাইজক মই জনাব বিচাৰোঁ আজি মহাকালী চাহ বাগিচাত চাহ মজদুৰ সংঘৰ জৰিয়তে দৰমহা বৃদ্ধিৰ লগতে বিভিন্ন দাবীক লৈ আজি যি ধৰ্ণা কাৰ্যসূচী 1 ঘণ্টাৰ কাৰণে লোৱা হৈছে তাৰে কিছু আমি আপোনালোকক অৱগত কৰিব চেষ্টা কৰিম। আমাৰ প্ৰাক্তন এজন সভাপতি যিজন বহু আগৰ পৰা এছিএমএছ মহাকালী শাখাত চলাই আহিছিলে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। সৰ্বপ্ৰথমে অসম চাহ মজদুৰ সংঘ জিন্দাবাদটো আছেই আৰু এইটো থাকিব। আমি সঁচাকৈ ক'বলৈ গ'লে মহাকালী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁবিলাকে অসম চাহ মজদুৰ সংঘৰ যিটো এক্টৰ ভিতৰতে এক্টৰ মাজতে আইন কানুনৰ মাজতে তেওঁবিলাকে ধাৰণা কাৰ্যসূচীটো তেওঁবিলাকে পালন কৰিছে আৰু সঁচাকৈ ক'বলৈ গ'লে টিংৰাই চাৰ্কুলৰ ভিতৰতেই আমাৰ মহাকালী চাহ বাগিচা শান্তিপূৰ্ণ হিচাপতে চলি আছে আৰু বিশেষকৈ ক'বলৈ গ'লে ওপৰ লেভেলৰ পৰা যিটো আমাৰ প্ৰাপ্য যিটো আছে দাবী আছে প্লান্টেশ্যন লেবাৰ এক্টৰ মাজতে যিখিনি আমাৰ পাবলগীয়া ৰাজ্যৰ আছে আমি সেইবোৰ যিটো বঞ্চিত হৈ আছে এই প্ৰস্তাৱসমূহবোৰ তেওঁবিলাকে কোম্পানীয়ে বা মালিক পক্ষে তেওঁবিলাকে আদায় দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি উভয় পক্ষৰ মাজত মানে মালিকৰ আৰু ৰাজ্যৰ মাজতে এই বাগানখন আমি শান্তিপূৰ্ণ চলাই ল'বৰ কাৰণে আমি মালিক পক্ষকো অনুৰোধ জনাইছোঁ। আমাৰ মাজত যদি সুখী শান্তিটো থাকে তেতিয়াহ'লে আমাৰ যিটো ব্যৱসায় এটা আছে মহাকালী চাহ বাগিচাত এই ব্যৱসায়টো আমাৰ শান্তিপূৰ্ণ চলিব বুলি মই আশা কৰিছোঁ আৰু আমি কোম্পানীকো ধন্যবাদ দিছোঁ, মহাকালী ৰাইজকো ধন্যবাদ দিছোঁ যে আমাৰ মাজতে যাতে বিভিন্ন ধৰণৰ হাল্লাটো হ'ব নালাগিব। আমাক যিটো পাবলগীয়া আছে আমাৰ ৰাইজৰ যিটো পাবলগীয়া আছে এই পাবলগীয়া কোম্পানীয়ে আদায় কৰক, আমি শান্তিপূৰ্ণই বাগানটো চলাম। আমি আগবঢ়াবলৈ বাগানটোক চেষ্টা কৰিছোঁ আৰু আমি ধন্যবাদো জনাইছোঁ আমাৰ ৰাজ্যক তেওঁবিলাকে কোনো বেয়া ধৰণৰ ব্যৱহাৰ কৰা নাই আৰু আমাৰ যিখিনি পাব লগা আছে তেওঁবিলাকে যদি আদায় দিয়ে তেতিয়াহ'লে এই শান্তিটো সদায় থাকিব, আগৰ পৰাও আছে আৰু ভৱিষ্যতেও থাকিব বুলি মই আশা কৰিলোঁ আৰু ধন্যবাদ জনালোঁ আমি অসম চাহ মজদুৰ সংঘক জিন্দাবাদ। আৰু এটা বিষয় আপোনালোকক জানিব বিচাৰিম, যিহেতু চাহ বাগিচাত গোটেই সমাজখনৰ দায়িত্ব এছিএমএছৰ ওপৰত আছে গোটেই যিখন আমাৰ চাহ জনগোষ্ঠী আছে বা আদিবাসী লোক আছে তেখেতসকলক এছিএমএছ আগবঢ়াই লৈ যোৱাত 100% 100% মানে চেষ্টা কৰিব লাগে। আমি প্ৰায় দেখিবলৈ পাওঁ চাহ বাগিচা যিসকল স্কুল আছে বা LP স্কুল আছে স্কুলবিলাকত কিন্তু সেই বস্তুটোত লাগু হোৱা নাই বা স্কুলত যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে সময়মতে স্কুলত নাহে বা স্কুলটো সময়মতে নোখোলে। এই বিষয়ে এছিএমএছে কি ক'ব? হয়, এক্টৰ মতে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে যি হিচাপত আমাৰ টিচাৰ লাগিব টিচাৰটো নাই, গতিকে পঢ়া লিখা এডুকেশ্যনৰ মাজতে কিছুমান কথা অলপ পিছ পৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ অতি সোনকালে এই প্ৰস্তাৱসমূহবোৰ আদায় দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা আৰু অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা। মই প্ৰাক্তন প্ৰেছিডেণ্ট, মই ইয়াত 30 বছৰ প্ৰেছিডেণ্ট কৰি আহিলোঁ। অসম চাহ মজদুৰ সংঘৰ যিখিনি কাম আমি কৰি আহিছোঁ সেইখিনি কাম কিছুমান বঞ্চিত আছে, তেওঁ সেই কামবোৰ আদায় দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। যিজন বৰ্তমান সভাপতি তেখেতৰ পৰা জানিব বিচাৰিম আপুনি শিক্ষা ক্ষেত্ৰত চাহ জনগোষ্ঠী বা আদিবাসীক আগবঢ়াই লৈ যাবৰ কাৰণে কেনেধৰণে পদক্ষেপ লৈছে? আমি আমাৰ সভাপতি মহোদয়ে কৈ গ'লে এই কথাটো যে আমাৰ স্কুলৰ যোনটো শিক্ষক শিক্ষয়িত্ৰী ইয়াত নাই, 2টা দি দিছে, ল'ৰা ছোৱালী আমাৰ বহুত হৈ গৈছে, সেইকাৰণে আমি কমপ্লেইন দিয়ে আছোঁ, সেইটো হোৱা নাই। আৰু আমি এতিয়া আৰু এই কাৰ্যসূচীলৈ আকৌ আৰু এবাৰ যাম
আৰু আমাৰ স্কুলবিলাক অলপ ভালকৈ কৰিম, আমাৰ যিমান আছে চব আমি ঠিক কৰিম বুলি আমি আশা এটা লৈছোঁ। ধন্যবাদ জনাইছোঁ সকলোতে আশা ৰাখিছোঁ আপোনালোকৰ যি দাবী সেই দাবী অতি সোনকালে শিক্ষাৰ বিষয় লৈ এইটো বিশেষকৈ শিক্ষাৰ বিষয় লৈ আগবঢ়াটো মোৰ হিচাপতে ঠিক থাকিব নেকি। গতিকে আমি অসম চাহ মজদুৰ সংঘ হৈ আৰু প্ৰাথমিক গোট হৈ আমি অনুৰোধ জনাইছোঁ, শিক্ষা ক্ষেত্ৰতো পিছ পৰি আছে। গতিকে মহাকালী চাহ বাগিচাত যিটো শিক্ষক সেইটো আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনালোঁ। থেংক ইউ, দৈনিক মজুরি বৃদ্ধি করো, ঠিকা পাতার মূল্য বৃদ্ধি করো, ঠিকা পাতার মূল্য বৃদ্ধি করো, মালিক পক্ষ হুঁশিয়ার, মালিক পক্ষ হুঁশিয়ার, এসিএমএস জিন্দাবাদ, মূল্য বৃদ্ধি রোধ করো, মূল্য বৃদ্ধি রোধ করো, এসিএমএস জিন্দাবাদ। অসমৰ বিভিন্ন জেগাত এই ধৰণৰ লোৱা হৈছে। আমাৰ সংঘৰ এইটোৰ পৰা CMS আমাৰ ইয়াত চব যেনেকৈ আমাৰ ঠিকাপাত, তাৰপিছত আমাৰ ঘৰ দুৱাৰ এইবোৰ নাই হোৱা, এইকাৰণে আমি এই ধাৰণাবিলাক দি আছোঁ। অকল দৰমহা বৃদ্ধি আৰু ঠিকাপাতৰ কাৰণে বেলেগ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। বহুত মূল্যবৃদ্ধি এইবিলাকৰ কাৰণে ধাৰণাবিলাক আমাৰ দিয়া হৈছে। আমাৰ দৰমহা পাতি বঢ়া বুঢ়ী নাই, এইবিলাক কাৰণে আমি ধাৰণাবিলাক দিয়া হৈছে ইয়াত। আৰু আমাৰ যিমান মানে আমাৰ ৰাইজৰ কাৰণে বহুত অসুবিধা পাইছোঁ, অলপ কিবা কিবি কামত আমাক কৰি নাই দিয়া, এইকাৰণে আমি এই ধাৰণাবিলাক দি আছোঁ। এই সময়তে যিটো আমাৰ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতি আৰু আমাৰ শাখা সংঘৰ নিৰ্দেশ কৰ্মে আজি আমাৰ অসমৰ প্ৰত্যেক বাগিচাতে এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই ধৰ্ণাৰ কাৰ্যসূচী বিশেষ কৰি আমাৰ ৰাইজৰ যি অভাৱ অভিযোগবিলাক আছে, আৰু সেয়েহে প্ৰথমতে আমাৰ চৰকাৰে যি আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত আমাৰ যি মূল্যবৃদ্ধি এইটো ৰোধ কৰিবৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে। আৰু বাগিচাৰ আমাৰ যি শ্ৰমিক ৰাইজৰ আমাৰ যি হাজিৰাৰ বিষয় লৈ আছে, আৰু আমাৰ উপকৰ্মচাৰীসকলৰ যি আমাৰ লিভ ৱেজেছ ছুটি পইচা, সেইটো ভ্ৰমণ পইচাটো সেইটো বৃদ্ধি কৰাৰ সন্দৰ্ভত এই কাৰ্যসূচীবিলাক আৰু শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ কাৰণে এই কাৰ্যসূচীবিলাক হাতত लोआ হৈছে। हमने जनता धारणा दे थे कि हमने के आज धारणा देकर कारण लगे कि हमने के 205 टका में हमने के हाजिरी तो हमने तो नाय साथ कि हमने के हाजिरीटा बढ़े लगे। और हमें जेटा धारणा देते हमने तो काको काम खुटिया कर ना देते और काम करके हमें धारणा देते। और हमने के वर्तमान हमने के 205 टका में हाजिरी ना होते, हमने के हाजिरीटा बढ़े के हमने के जरूरी है। काचा सोना जाय के बगा